পাইছি এতিয়া বাজিল 7টা ৰাতিপুৱা আমি ৰাতিৰ আয়োজন কৰিলোঁ চাই লওকচোন এনেকৈ গাড়ীৰে আমি লৈ আহিলোঁ তাৰমানে ৰাতিৰ আয়োজন খানাৰ তো এতিয়াৰ পৰা কাম চলি থাকিব আমাৰ তো ধুনীয়াকৈ লৈ আহিলোঁ কেনে ভাই মাল উঠাই দিছেন শুকুৰালি বৈধ গাড়ীখন কি কৰি পেলাইছে চাওকচোন ঠিক এয়া মালে মাল তাৰমানে এতিয়া বিশ্ব আৰু মই তাৰমানে এই বজাৰখিনি যে আনিছোঁ এতিয়া নুমাই দিম এতিয়া আমি তাতে দিয়ক তো আমি একদম ধুনীয়াকৈ সেই কৰি ল'লোঁ এইবিলাক আমি আনি থ'লোঁ গৌতম দাহঁতৰ ঘৰৰ পৰা তো চাওক সেইগিলা তেতলা লৈছোঁ দিয়ক আজি আছে না তেতলা তাত চাহ দিয়া যাব আৰু আছে দিয়ক খানা বজাৰ আছে পিছত কম গোটেইখিনি কথা গম পাবই কিয় আয়োজন কৰিছোঁ কি কথা গোটেইখিনি গম পাব হাই হেল্ল' নমস্কাৰ মই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ তো আজি আমাৰ বাৰ্ষিকী তাৰখিনি কাৰণে তাতে প্ৰগ্ৰেম চলিছে বা আহোঁ কাম কৰিছে পুৰা আমাৰ চাউণ্ড বক্স এনেকৈ লৈ আহিছে তো এতিয়া বাজিল দুপৰীয়া আমাৰ 2টা বাজিল তো 2টা বজাত আমাৰ খাদ্যৰ আয়োজন চলি আছে বজালী নৰ্তন একাডেমীৰ 19 সংখ্যক বাৰ্ষিক সাংস্কৃতিক সমাৰোহ আজি আবেলি 5:30 বজাত আয়োজিত কৰা হৈছে স্থান আজাদ ভৱন পাঠশালা সমূহ ৰাইজৰ সহায় সহযোগ চৰকাৰে কামনা তো এনেকৈ মঞ্চখন বনাই থকা হৈছে গধূলিৰ কাৰণে আমাৰ 19 সংখ্যক হৈ গ'ল আজি 19টা বছৰত ভৰিলোঁ বজালী নৰ্তন একাডেমী তাৰ কাৰণে এনুৱেল প্ৰগ্ৰেম আছিল সেইকাৰণে আমি ধুনীয়াকৈ এইবিলাক আয়োজন কৰিছোঁ দিয়ক ৰাতিয়ে দেখা তো আহোঁ চাকি জ্বলে আছে গাইজ দেখছি না কিন্তু আহোঁ তাৰমানে চাকিত তাৰমানে সেই জানাই কি কয় জুই জ্বলি জানাই তাৰমানে আহোঁ হ'ল তাৰমানে সেই কৈছে ইমান মূৰ্খ আহোঁ বেলেগ টেলেণ্ট আহা এইটো কি টেলেণ্ট নকবা নোৱাৰোঁ এনেকৈ চাকি যোগাৰ কৰা হৈছে এনেকৈ চাকি যোগাৰ কৰা গৈছে আমি ফুল চাৰ্ভিছ দিম তো গধূলি হৈ গ'ল আৰু মঞ্চ বনোৱা হৈ গ'ল ৰাতি ফাইনেলি গাইজ তাৰমানে আহি পাই তাতো ধুম আহি পালোঁ অলপ পিছতে আমাৰ আৰম্ভ হৈ যাব বাহিৰটো চাওকচোন বাহিৰটো কেনে মজা হৈছে আৰু ষ্টেজৰ ফালে আপোনালোকক দেখাম মাথা নষ্ট হৈ গৈছে বোলে ইয়াত পইচা পুৰা উঠছি না অঁ যাবা নেকি দেই অঁ তো ভিতৰত কাৰ্য আছিল যদি আহোঁ ড্ৰেছ চেছ কৰি তোলাক আহোঁ ফাৰ্ষ্ট দেৱ দেখি নাচব অঁ এটা আমাৰ দাদু আমি ফিল্ডখনেই পাইছোঁ একদম ফিল্ডখনত যাওঁ আছে আজি আৰু একো নকওঁ আৰু তাহাক তো এনেকৈ বোমা দিয়া ষ্টাৰ্ট কৰিলোঁ আমি কেমেৰা আমাৰ কাৰ্যসূচী আৰম্ভ হৈ গ'ল একদম ধুনীয়াকৈ বোমা মাৰা কাৰ্যসূচী পূৰা হৈ গ'ল তো বোমা মাৰা কাৰ্যসূচী হৈ গ'ল আমাৰ মহাৰাস অনুষ্ঠান পাঠশালা নলবাৰী টিহু পাঠশালাকুচি আদি বিভিন্ন অঞ্চলত মহাৰাস অনুষ্ঠান যি পৰিচালনা প্ৰদৰ্শন কৰিছিল তাৰ গুৰু আছে অভিনেত্ৰী গতিকে আমাৰ জন্মলগ্নৰ এগৰাকী প্ৰশিক্ষক
মঞ্চত নাচিবলৈ সুযোগ নাপায় তেনেহ'লে ল'ৰা ছোৱালী আচলতে সিমান উপকৃত নহয় বুলি মই ভাবোঁ আৰু আজি আমাৰ ইয়াত পাইছে সেইটো কাৰণতে মই বহুত আনন্দিত এতিয়া কেক কাটিব ওলাইছোঁ আৰু এতিয়া কেক কাটিম গাইজ চাই লওক চন্দিমা চৌধুৰীক আমি ধন্যবাদ জনাইছোঁ আৰু লগতে এটি ফুলৰ থোপাৰে আমি ছাৰক মৃগাংগনা কলিতা ফুলৰ থোপাৰে আহ্বান জনাবলৈ অনুৰোধ জনাইছোঁ আদৰিবলৈ অনুৰোধ জনাইছোঁ এইবাৰ গৌতম বৈশ্য ছাৰক এখন ফুলাম গামোচাৰে সাংস্কৃতিক প্ৰেমী ৰাইজৰ লগতে নিমন্ত্ৰিত অতিথি আৰু আমাৰ নৰ্তন সন্ধিয়াৰ লগত আলোচনা কৰিলে বজালী নৰ্তন একাডেমীয়ে প্ৰথম পৰিৱেশন কৰিছিল গতিকে মই ছাৰক প্ৰথমতে কিন্তু অৰ্থনৈতিকভাৱে অত্যন্ত ভাগৰ সেই সময়ত তেওঁৰ দেখা চাকৰি বাহুঙো আহিছে আজি নৰ্তনৰ সেই প্ৰগ্ৰেম বুলি হাই তো গোটেইকেইটা আছে তো আহুঙো আহিছিল গোটেইকেইটা আছে একদম আমাৰ মঞ্চৰ কাষৰ আহুং আছে বেছি গণ্ডগোল হৈছে তোমালোকে বেছি গণ্ডগোল নকৰিবা যদি বেছি প্ৰাক্তন ছাত্ৰ আহি পাইছে নিতুল দা আৰু আমাৰ চলমান দা তো সিহঁত দুটা আহিছে আৰু প্ৰগ্ৰেম চলি আছে আমাৰ বাকী প্ৰগ্ৰেম আছে আৰু আমাৰ তো চলি আছে ধুনীয়াকৈ না কি কওঁ কি কবি তই ভাল লাগছে আৰু চাব আহিছোঁ অঁ চাব আহিছোঁ ভাল লাগছে চলমান দা কি ক'বা কি ক'ম আমাৰ আজি 19টা বছৰ হৈ গ'ল হেল্ল' একাডেমি নমস্কাৰ আমি অলপ আৱেগিক কাৰণ কিয় আমি যিহেতু মনিটৰত বেছিকৈ দি দিব চাউণ্ডটো মনিটৰ তো ভাল লাগিল আহা এখিনি মৰম দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু প্ৰগ্ৰেম চলি আছে আমাৰ আপোনালোকক দেখাম বলক আমাৰ গ্ৰীণ ৰুমত গোটেইকেইটা ৰেডি হৈ আছে একদম ধুনীয়াকৈ চাওক আহোঁ পূৰা ৰেডি হৈ আছে চাওক তো আমাৰ নাচনী আজিৰ বিশেষ আকৰ্ষণ আমাৰ নাচনী তো গোটেইকেইটা আছে তো বিৰাটকৈ হাইছি তাৰমানে ইমান ফূৰ্তি তাহাঁত নাচব বিৰাট হাইছি তাহোঁ বিৰাট ফূৰ্তি তাহাঁত তো মই এইখিনি টাইমে সময় পাইছোঁ মানে মই গান বাজত ব্যস্ত সেই মাতলি যাবাই লাগিব গৌতম দাই তো সেইকাৰণে বহুত ব্যস্ত হৈছোঁ তো উপায় নাই তো চাওক তো মই এইখিনি টাইমে পাইছোঁ সময় মানে বাকী গান বাজি আছোঁ সেইকাৰণে উপায় নাই ইও আছে বোলে কি কবি তই গজব বেজতি বান্দাৰে আজি ফাংচন কৰিব আহিছে না আহাই নাছিল তো বান্দাৰে বোলে আজিয়ে ফাংচন কৰিব বাজি আছোঁ বান্দা বুলি কৈছে কি বুলি কৈছে আমাৰ টিকলিকেইটা আছে কথা গোটেইকেইটা হয় না মঞ্চত গান চলি আছে অন্যান্য যিকোনো অনুষ্ঠানত তেনে সাংস্কৃতিক সন্ধিয়া শোভা নাপায় গতিকে মই নৰ্তন একাডেমীৰ নামত হাত চাবলৈ
আৰু নলবাৰী একাডেমি মই যিসকল অভিভাৱক অভিভাৱিকা আছে মই তেখেতসকলক জ্ঞাপন জনাইছোঁ। গিৰিনাথ পাপী ডাঙৰীয়াই আপোনালোকে প্ৰত্যেকেই গম পায় আমাৰ মাজৰ পৰা হেৰাই যোৱা দেৱদাসী নৃত্যক আৰু নতুনকৈ তেখেতে এটা নিয়াৰ প্ৰচেষ্টা কৰিছে। আমাৰ গিৰিশ তালুকদাৰ ছাৰ আছিল আৰু সেই ছাৰৰ এটা জীৱনী তেখেতে অলপ কেইদিনমান আগতে প্ৰকাশ কৰিছিলে, এখন লিখনি তেখেতে তত্ত্বাৱধানত লিখিছিলে। গতিকে এই যেনেকৈ তেখেতে দেৱদাসী নৃত্যটোক অসমৰ দৰবাৰ বা বিশ্বৰ দৰবাৰত নিয়াৰ প্ৰয়াস কৰিছে, মই আমাৰ অভিভাৱিকাসকলক এটা অনুৰোধ জনাইছোঁ, আপোনালোকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী আপোনালোকৰ যি ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালী আপোনালোকে নৃত্যত বা সংগীতত শিক্ষা প্ৰদান কৰিছে, বিভিন্ন ধৰণৰ হিন্দী হওক বা ইংলিছে হওক বা অসমীয়া নৃত্য প্ৰদৰ্শন কৰিছে বা গানো গাইছে। কিন্তু মই সৰু কথা এটা ক'ব বিচাৰিছোঁ আপোনালোকে প্ৰত্যেকেই জানে অসম চৰকাৰে আমাৰ বিহুক বিশ্ব দৰবাৰত প্ৰৱেশ কৰাৰ কাৰণে Ang kotse ko ba nung sa Babli একটা কাপাল ডিজিটাল হয়ে যায় এক্সপ্রেশন তো একবার দিয়ে দিছো কেতিয়া কি না নাই এক্সপ্রেশন তো যেতিয়া নকং আর মাত্র নৃত্যৰ লগতে গানৰ অনুষ্ঠানবোৰ এইবিলাক এনেকৈ চলি গ'ল চাওকচোন।
হয় না আপোনালোকে চাব তো খানা কেনে হৈছে ভাল বঢ়িয়া মই হল খাম তাই তো এখানি ইমান খায় তাই এখানি ইমান খায় তাৰপৰা খালাক আৰু অলপ চলপ কিবাকে উপায় নাই মূৰত খাইছি বোলে ভাত যে খাইছি তাই এটা অভদ্ৰ সি একলাই এৰি খাইছি তোক মাতছো মই তই এইটোত মাতি আছে সি কৈছে মই মাতি পটল দিয়া গৈছি তৰকাৰী আৰু ভাত কেনে লাগছে খাই খাই নিখামে খামে খামে। এতিয়া তুমি বহি দিয়া। মই বহিম অলপ দেৰিকে কি ক'বা এ মজা নেমু এনে গৈছে মানে কি কয় পটল পায়ান কি কবি আঞ্জাখন বিৰাট সোৱাদ হৈছে সদজি আঞ্জা মানে তৰকাৰী তৰকাৰী পটল দিয়া তৰকাৰী তোৰ মানে আঞ্জা মানে সেই দিছো তৰকাৰী अरे कहना क्या चाहते हो পটল দিয়া তৰকাৰী জুই না 2 যাবা দি মই বহিছে একদম ধুনীয়াকে এই নাচলে নাহে যে কেমেৰাত মই জানো কি সেনেকে খাবি সেনেকে খাবি আৰু মুখত কেনেকে নিবি যদি কিবা কওঁ মই এটাৰ পিছত এটা নাচি নাচি মনত নাই ক'ব লাগে আকৌ তই কেমেৰাত দেখি চাইক নাচা চাওক গাইজ কি কেমেৰাত দেখি চাইছে নাচা নাচো নাচিছা মই দেখছো দুইবাৰ মাজে মাজে তিনিবাৰ চাওঁ মই মানে এইও আছে গাইজ মানে কি আমাৰ জিন্তুদাই বিৰাট কষ্ট কৰে ব্লগ বনাওঁতে বিৰাট মানে আইফোন এটাও কিনছি তো মানে বিৰাট আইফোন নহয় মানে আৰু বহুত কষ্ট কৰে আইফোন এটাও কিবা কিবি আৰু যি আছে চব আমাৰ এইটা পানী দি আছে এই যে আমি কৰ্মী আমি 7টাৰ পৰা কাম কৰিছো আজি ইটাহে ৰেষ্ট পালো ইটা আহি কাম কৰিব গৈছে পানী দিয়া কৰিছে দিয়ক কিবা নহয় কিবা গুড নাইট লাইক কৰিব সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব হৈছে কিবা নহয় কিবা কৰিব দিয়ক এনেকৈ সকলো প্ৰগ্ৰেম শেষ হোৱাৰ পিছত এতিয়া আমি ৰুমটো এতিয়া চাফা কৰিম ধুনীয়াকৈ চাওকচোন ইমাকা তাৰমানে খাইছে গাইছ তাৰমানে ফাংচন চাইছে আৰু তাৰমানে খাই আছে উপায় নাই ইমাকা পেকেট যদি খাব লাগে গাইছ চাওকচোন কিমাকা পেকেট দিছে তো লাষ্ট টাইমত একদম চাফা কৰ্ম কৰা গৈছে তো গাইজ ভিডিঅ'টো এইখিনি মানে আছিল মাত চাত নাই ইয়াত তাৰমানে ভিডিঅ'টো আজি এইখিনিতে শেষ তাৰমানে উপায় নাই এতিয়া বাজিল 3টা গাইজ এইটো উপায় নাই তো আমি এতিয়া যাম আৰু থ'ব যাম না কি কয় লেল পৰি গৈছে গাইজ আমাক থবা যাব থ'ব যাব আমাৰ দুটা তো ঘৰ পাওঁতে 6টাই বাজব নেকি গাইজ ক'বা নোৱাৰো গাইজ আমাক থবা যাব আমাক থবা যাব আমি থবা লাগব তো ভিডিঅ'টো উপায় নাই দিয়ক তেনেকৈ বহুত কষ্ট হৈছে তো সেইকাৰণে শুই দিলাক আহোঁ গাড়ীতে তো এনেকৈ আজিৰ ভিডিঅ'টো ইমানেই আছিল তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই আছিল দিয়ক বাই বাই